হাই এভৰিৱান, মই জ্যোতিস্মিতাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই নাৰিকল লাডু বনোৱাৰ এটা ৰেচিপি লৈ আহিছোঁ। গতিকে মইনো নাৰিকল লাডু কেনেকৈ বনাওঁ চাওঁচোন আহক। নাৰিকল এটা মিক্সাৰত গুড়ি কৰি ল'লোঁ। চেনি লৈছোঁ 150 গ্ৰাম আৰু চফ গুটি গুড়ি আৰু ইলাচি কেইটামান খুন্দি লৈছোঁ। এইটো দিলে ভাল গোন্ধ এটা আহে, খাবলৈ ভাল হয়। নাৰিকল, চেনি, ইলাচি আৰু চব গুটি গুড়িখিনি মই একেলগে দি দিছোঁ। চেনিখিনি প্ৰথমতে দিব লাগে, পিছলৈ দিবলৈ থ'ব নালাগে, পিছত দিলে আঠাটো কম হৈ যায়। নাৰিকলৰ লাডুখিনি বগা হ'বৰ কাৰণে মই এতিয়া নাৰিকল লাডুখিনি বগা ৰঙৰ বাচন এটাত ভাজিম। কেতিয়াও দালি বা চব্জি বনোৱা বাচনত নাৰিকল লাডু বনাব নালাগে, তেতিয়া নাৰিকলখিনি বগা ৰঙৰ নহয়, বেলেগ এটা ৰং আহি যায়। সেইকাৰণে সদায় গাখীৰ গৰম কৰা বাচনতে নাৰিকল লাডু বনাব লাগে। এতিয়া মই প্ৰথমতে নাৰিকলখিনি একেবাৰে কম জুইত 25 মিনিটৰ কাৰণে ভাজিম আৰু সঘনাই লৰাই থাকিম, নহ'লে দেৰি যাব। এয়া 10 মিনিটৰ পিছত নাৰিকলখিনি এনেকুৱা হৈ গ'ল। মই কণ্টিনিউ হেতাৰে লৰাই আছোঁ কম জুইত। গেছটো মিডিয়াম ফ্লেম বা হাই ফ্লেমত কৰি নিদিব, ল' ফ্লেমতে ৰাখিব লাগে, নহ'লে নাৰিকলখিনি শুকান হৈ যাব আৰু আঠাটো একেবাৰে নাইকিয়া হৈ যাব। সম্পূৰ্ণ 25 মিনিটৰ পিছত নাৰিকলখিনি ধুনীয়াকৈ ভাজি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি নমাই থ'ম আৰু মই ইয়াত অকণমান কালাৰ দিম, ফুড কালাৰ দিম। যদি আপোনালোকে ইচ্ছা কৰে ফুড কালাৰ দিব পাৰে বা নিদিলেও নাই, দেখিবলৈও ভাল হয়। সকলো সময়তে যিহেতু বিট পোৱা নাযায়। এয়া মই 2 টোপাল দিছোঁ, তাতকৈ বেছিকৈ নিদিওঁ, 2 টোপালেই বহুত হৈ যাব। এতিয়া মই 1 মিনিটো ৰৈ নাথাকি লগে লগে লাডু বাতি যাম, নহ'লে আঠাটো নাইকিয়া হৈ যাব, শুকান হৈ যাব। মই এতিয়া নাৰিকলৰ লাডু বনাই আছোঁ আৰু মই এটা কথা কওঁ এইখিনিতে আপোনালোকক, যদি নাৰিকলখিনি বহুত শুকান হৈ যায়, লাডু নাপাতে, তেতিয়া এটা কাম কৰিব, 1 বাতি পানী লৈ হাতত পানী 1 চলু আনিব, হাতখন ভালকৈ তিয়াই ল'ব আৰু হাতত অলপ পানী অহাকৈ, তাৰপিছত নাৰিকল অলপ হাতত ল'ব, পানীখিনি লাগি যোৱাকৈ মুঠি মাৰিব। তেনেকৈ মুঠি মাৰিলে কিন্তু নাৰিকলখিনি বহুত টান হৈ যায় আৰু বহুত ভাল হয়, পিছত ধুনীয়াকৈ লাডু পাতি যায়, কেতিয়াও নাভাগে। পানী অলপ হাতত অকণমান 1 চলুমান আনিব আৰু তেনেকৈ হাতত নাৰিকল লৈ পেলাই বনাবচোন। মই আগতে মানে এনেকুৱা বহুতবাৰ হৈছে, শুকান হৈছে, তেতিয়া মই হাতত পানী আনি 1 চলু পানীৰ লগত নাৰিকল মিহলাই লৈ পেলাই তেতিয়া লাডু পাতোঁ আৰু বহুত ভাল হয় লাডুখিনি পিছলৈ। নাৰিকল লাডু বনাই হৈ গ'ল আৰু মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আহিম আৰু মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।